Hey दोस्तों, वेलकम टू बैक माय यूट्यूब चैनल रामधेनुआर ब्लॉग। दोस्तों आइए আমি আজি মিনি তাজমহল দেখাবলৈ। दोस्तों মোৰ দুইজন বন্ধু আছে, আজি তাজমহল দেখাব বন্ধু দুজনে। আমি আহিছো হাতীগাঁও সিজুবাৰী তাজমহল চাবলৈ। আমি সকলোকে দেখাম বুলি ভাবি আছো তাজমহল। তো এই মোৰ ভাই ইকৰাম আলী এই তাজমহলত বহি আছে। এইটো আমাৰ ইকৰাম ভাই তাজমহল দেখাবলৈ আনিছে হাতীগাঁও সিজুবাৰী। আকৌ এইটো এটা দোষ। বাহ বঢ়িয়া লাগছি দেই। দুয়ো কক আহিছা? তাজমহল চাবলৈ। তাজমহল চাব আহিছা? এই কোন জেগাত আছে এইটো তাজমহলটো? এইটো হাতীগাঁও সিজুবাৰী। সিজুবাৰী না? আহি যাওক আপোনালোকে। ঐ ঐ ঐ দেখাম বুলি আহিছা নে কি কৰিম বুলি আহিছা? মোক তাজমহল দেখাবি নে আজি? এই ভিতৰতে আমি ভিতৰত যাম তাজমহল চাবলৈ। যাওঁ পাইছা? হে গাইজ, আমাৰ ইকৰাম ভাই তাজমহলৰ ভিতৰত বহি আছে। আমাৰ দছে মোবাইল টিপি আছে। বাকী এইটো আপোনাৰ মাজাৰ হয়, তাজমহলৰ ভিতৰত মাজাৰ আছে। বাকী আৰু কি চাব আৰু, এইবিলাক দৰ্জা চৰ্জা লগাইছে, খিৰিকীবিলাক লগাইছে, ধুনীয়া লাইট লগাইছে। বাকী আৰু আপোনালোকক কি দেখাম, আহিছোঁ আৰু তাজমহল দেখাবলৈ। তাজমহল অলপ দেখালোঁ আৰু এই গুৱাহাটী হাতীগাঁও সিজুবাৰী নতুনকৈ বনাইছে, বেছি দিন হোৱা নাই। বাকী আমি আৰু বেছি দিন নকৰোঁ, আপোনালোকক দেখালোঁগৈ তাজমহলটো। দাদা এইটো কিমান দিন হ'ল বনোৱা? নাই আমাৰ দাদা নাজানে। আমাৰ ইকৰাম ভাই ক'ব। ইকৰাম ভাই কিমান দিন হ'ল বনাব এইটো? নেজানে না? ইও নাজানে। বাকী আমি বাহিৰৰ পিনে যাম আৰু বাহিৰৰ পিনে যাই সুধি ল'ম কিমান দিন হ'ল বনোৱা। দৌৰে জমেনি নাথাকে বাহ কি এই গাইজ, অলপ দুয়ো ধেমালি কৰি আছে। দুয়োকে আজি অলপ দেখাব আনিলোঁ তাজমহল। তাজমহল দেখাব আনিছোঁ অলপ দুয়োকে। অলপ গানে গাই চাওঁ নেকি, কেনেকুৱা লাগে। গণেশগুৰি যাম আমি চাবলৈ। এই দুয়োটা বৰলাই ছোৱালী তোৱালী পোৱা নাই, এনেই ঘূৰি আছে। এটাৰ এই মাথাত চুলিয়ে নহয় আজি, এটাৰ নাচা গিয়া ফাফৰা খোৱা দিয়া। এই ফাফৰা খোৱা দিয়া কিবা কিবা হাঁহি চাওঁ। আকৌ দচে দেখা বুলি দচে হাঁহি আছে। দুয়োৰে নাটক। যিটো তাজমহল হয়, এইটো আপোনাৰ সিজুবাৰী তাজমহল। ইমান ধুনীয়াকৈ বনাইছে, আপোনালোকে আহি চাই যাওক তাজমহলটো। বাহিৰ চাইডটো দেখাইছোঁ আপোনালোকক। ইয়াত বহুত মানুহ আহি থাকে, ভিডিঅ'বিলাক চলি থাকে। আপোনাৰ ইউটিউব ভিডিঅ' বনোৱা হয় ইয়াতে। আপোনালোকে জনাব কমেণ্ট কৰি কেনেকুৱা লাগিছে। ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব পাৰিলে। তাজমহলৰ এইটো বাহিৰ চাইড চাই লওক আপোনালোকে। ইমান ধুনীয়া লাগে ন তাজমহলটো, ইমান ধুনীয়াকৈ বনাইছে। হাতীগাঁও সিজুবাৰী হয়। এইটো আমাৰ ইকৰাম ভাই বহি আছে। বাহ আৰাম পাইছা ন পুৰা? বঢ়িয়া লাগছি ন? প্ৰথমবাৰৰ কাৰণে তাজমহল দেখা পাইছে, মিনি তাজমহল এইটো। তাজমহল চাই কেনেকুৱা লাগিল ইনকে অৱস্থাত দেখিব পাৰোঁ।
দোস্ত তাজমহল চাই কেনে লাগিল বঢ়িয়া লাগিল বঢ়িয়া লাগিল না হে দোস্ত এই মিনি তাজমহল চাই কেনেকুৱা লাগিল বহুত ভাল লাগিছে বহুত ভাল লাগিছে না গাইছ আহি যাব ইয়াতে চাবলৈ কৈ দিয়ক লাইক ছাবস্ক্ৰাইব কমেণ্ট চব কমেণ্ট গোটেইবোৰ কৰিব শ্বেয়াৰ কৰিব আৰু তলত থকা বেল আইকনটো দাবাই দিব বেলেগনটো এনেকৈ ডুবাই দিব আৰু ইমান ডাঙৰ বেল আইকন ডুবাই দিব ইমান ডাঙৰ লাইক কৰি দিব পাৰিলে শ্বেয়াৰ কৰি দিব পাৰিলে দলিয়াই